खुलुमबाय स्टुडियो आं रबिन बसुमतारी सरकारि फरायसालि आरो बर' बिजोंजों फरायनाया मोजां जौखोन्दो लानायाव हेंथा नङा फोरमान होदों उदालगुरिनि गोबां फरायसा फरायसुलि बिथांमोनहा नंगौ गोबां समफोरावनो दिनै दिथागिरि आरो फरायसाफोरा गावनि आंगो बर' बिजों आरो सरकारि फरायसालिफोरखौ नासयना गुबुन बिजोंजों सोलोंथाइ लायो जर'खायै प्राइभेट एबा गावारि फरायसालिफोराव सोलोंथाइ लायो नाथाय दिनै गोबां फरायसाफोरानो गावनि आंगो बर' बिजोंजों फरायनानै उदालगुरिनि सासे फरायसाया आसामनि मादाव बर' आयदायाव टप 10 मासि आवग्रिनो हानाय थाखोआव फैदों मख'नो गोनांदि उदालगुरि जिल्लानि गोबां फरायसा फरायसुलि बिथांमोना बर' बिजोंजों सरकारि फरायसालियाव फरायबोनानै साइन्स आर्ट्स आरो कमार्स आयदायाव HS आव 80-90 जौखोन्दो आरो गोबां मोजां जौखोन्दो एबा पार्सेन्टेज लानानै फार्स्ट डिभिजनाव उथ्रिनो हानानै दिन्थिनो हादों फरायसा फरायसुलि बिथांमोनहा उदालगुरि जिल्लार उच्चतर माध्यमिक शिक्षक और एमप्लयी सन्थार जी उद्योग सचाकये शलागिबलगिया আজি যিসকল আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত টপ কৰিছে তিনিওটা ষ্ট্ৰীমৰে সায়েন্স আৰ্টছ কমাৰ্চ তিনিওটা ষ্ট্ৰীমৰ ডিষ্ট্ৰিক্ট টপাৰসকলক তেওঁলোকে মাতি আনি ধুনীয়াকৈ ফেচিলিটেট কৰিছে আৰু এই ধৰণৰ ধাৰাবাহিকতা আগন্তুক দিনবোৰত যাতে থাকে বৰ্তাই থাকে ছাত্ৰ ছাত্ৰীৰ মনোবল যাতে বৃদ্ধি পায় তেওঁলোকে লগতে বাকি আগন্তুকসকলেও আগন্তুক দিনতো যাতে তেওঁলোকে এনকাৰেজ পায় এনে ধৰণৰ ফেচিলিটেশ্যন কৰাৰ কাৰণে সেইটোৱে কামনা কৰিছোঁ আৰু আগন্তুক দিনতো যাতে ধাৰাবাহিকতাটো অক্ষুণ্ণ থাকে হয় নিশ্চয় মানে আমাৰ এইসকলটো এইটো বেটছত হাই ছেকেণ্ডেৰীত তেনেকৈ ভাল ফলাফল দেখুৱাইছে আগন্তুক দিনত আমাৰ এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্ট এইবাৰ সদৌ অসমৰ ভিত্তিত যদি চাওঁ তেতিয়া 15 নম্বৰ পজিশ্যনত আহিছে তো আগন্তুক দিনবোৰত যাতে শিক্ষাৰ মানদণ্ডটো ইয়াতকৈও ভাল হয় তাৰ বাবে আমাৰ বিদ্যালয় পৰিদৰ্শকৰ পৰা আদি কৰি আমাৰ DMC যিটো টিম আছে সেয়া লাগি আছে সকলো আমাৰ প্ৰিন্সিপালসকল ইয়াত এলাৰ্ট আগন্তুক দিনত নিশ্চয়কৈ ফলাফল ভাল হ'ব লগতে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত আমাৰ মেছেজ থাকিব এনে ধৰণৰ অনুষ্ঠানবিলাকো হৈ থাকিব সেইটোৱে আমাৰ কামনা তাৰ কাৰণে সময় আমাৰ যেটো ৰেচনেলাইজেশ্যন সেই ৰেচনেলাইজেশ্যনটো কৰি থকা যায় আৰু তাৰে মাজত হয়তো কোনোবা ৰিটায়াৰ্ড হৈ গৈছে বা তেনে ধৰণৰ ক্ষেত্ৰত নতুন এপইণ্টমেণ্টো আহে সেই এপইণ্টমেণ্ট দি আমি তেনেকৈ কৰি থাকোঁ তৎসত্ত্বেও যদি তেনেকুৱা বৰ্তমানো আছে দুই এক হয়তো ওলাব পাৰে তেতিয়া আমি ৰেচনেলাইজেশ্যনৰ জৰিয়তে ঠিক কৰি দিওঁ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ওদালগুৰি যিটো জিলা সমিতি আছে তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে ইয়াৰ ফলত কি হ'ব আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ প্ৰসাৰ আৰু প্ৰচাৰ দুয়োটা হ'ব আৰু চৰকাৰী বিদ্যালয়ত পঢ়িও যে ভাল ৰিজাল্ট কৰিব পাৰি এইটো প্ৰমাণ হ'ব আৰু ইয়াৰ জৰিয়তে কি হ'ব ব্যক্তিগত খণ্ডত যিখিনি ল'ৰা ছোৱালীয়ে পঢ়াৰ কাৰণে হেঁচা ঠেলা কৰে সেইখিনি আমাৰ চৰকাৰী বিদ্যালয়লৈ আহিব আৰু আমাৰ জিলা প্ৰশাসন ওদালগুৰি জিলাৰ জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগ আমাৰ যিটো ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে তেওঁলোকৰ যিটো ইনিচিয়েটিভ ইয়াৰ জৰিয়তে মই জানিব পাৰিছোঁ যে আগন্তুক দিনত জিলাখন 10 নম্বৰৰ তললৈ আহিবলৈ সক্ষম হ'ব